এই শিলটো আজিও সজীৱ হৈ আছে, আজিও জীপাল হৈ আছে। যিহেতু জুবিন দাই এই শিলটোৰ ইয়াতে বহি গান লিখিছিলে, য'ত বহি জুবিন দাই গান লিখিছিলে, যিটো অঞ্চলত বহি জুবিন দাই গান লিখিছিলে, আৰু সেই অঞ্চলতে বৰ্তমান জুবিন দাৰ সমাধি। কম সময়ৰ বাবে জিৰণি লৈ এতিয়া চিৰদিনৰ বাবে সেই একেখিনি ঠাইতে জিৰণি ল'লে জুবিন দাই। সেই যিটো শিলা, যিটো শিলাত বহি জুবিন দাই গান লিখিছিলে, সেই শিলাটো আপোনালোকক মই দেখুৱাবলৈকে বিচাৰিছোঁ যে কোনখিনি ঠাইত প্ৰকৃততে জুবিন দাই জিৰণি লৈছিলে। জুবিন দাই য'ত বহি গান লিখিছিলে সোণাপুৰ পাথৰকুচিত, সেই স্থানলৈকে আহি আছোঁ জংঘলৰ মাজে মাজে। আজি সেই অঞ্চলটো চাম য'ত বহি প্ৰকৃততে গান লিখিছিলে, আপোনালোককো দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। জংঘলৰ মাজে মাজে আহি আছোঁ সেই স্থানলৈকে। আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে, ক'ত বহিনো গান লিখিছিলে, কোনটো শিলত বহি জিৰণি লৈছিলে। আহি পালোঁ সেই স্থান, যিটো স্থানত বহি জুবিন দাই গান লিখিছিলে। এইটোৱে হ'ল এইটো শিল, এইটোৱে হ'ল স্মৃতিসৌধ, য'ত বহি জুবিন দাই প্ৰকৃততে গান লিখিছিলে। এই শিলটো আজিও সজীৱ হৈ আছে, আজিও জীপাল হৈ আছে। যিহেতু জুবিন দাই এই শিলটোৰ ইয়াতে বহি গান লিখিছিলে, আৰু জুবিন দাই ইয়াতে গান লিখি ইয়াতে যেতিয়া জুবিন দাই এই অঞ্চললৈকে আকৌ পুনৰবাৰ উভতি আহিবলগীয়া হ'ল, যে কম সময়ৰ বাবে জিৰণি লৈ এতিয়া চিৰদিনৰ বাবে এই ঠাইতে জুবিন দাই এতিয়া মানে এই অঞ্চলতে জুবিন দাই যিহেতুকে জিৰণি লৈছে, মই এইটো ভাবোঁ যদি অসম চৰকাৰে বিচাৰে তেনেহ'লে এই যিটো শিলা, এই শিলাটোক জীৱন্ত ৰূপ দিব লাগে, এই শিলাটোক জীপাল কৰি তুলিব লাগে, আৰু এই শিলাটোক এক বিশেষ স্মৃতি হিচাপে ৰাখিব লাগে। পাৰিলে ইয়াতে এটা মিউজিয়াম ঘৰ সাজি দিব লাগে, যে জুবিন দাই যিটো শিলত বহি য'ত বহি গান লিখিছিলে সেই শিলাটোৱে এইটো, আৰু ইয়াতে লিখিছিলে গান। আৰু এই যিটো শিলা, এইটো নিজে নিজে হোৱা শিলা নহয়, এইটো শিলা, এই শিলাটো যিসমূহ কাৰ্বি জনজাতি আছে তেখেতসকলৰ এটা পৰম্পৰা আছে যে স্মৃতিসৌধ হিচাপে তেখেতসকলে এই ধৰণৰ শিলাসমূহ স্মৃতিসৌধ হিচাপে এই ধৰণে পুতে। আৰু এই যিটো শিলা স্মৃতিসৌধ, তাতে আহি জুবিন দাই কম সময়ৰ বাবে জিৰণি লৈছিল ইয়াতে বহি। আৰু এই যিটো শিলাৰ ওপৰৰ ভাগটো যদি আপোনালোকে চায়, আৰু সেই আগৰ যিটো শিলা সেইটো যদি আপোনালোকে চাবলৈকে যায় একেই, কিন্তু বৰ্তমান ইয়াত ঘন জংঘল। এই অঞ্চলটো বৰ্তমান ঘন জংঘল। পূৰ্বতে ইমান ঘন জংঘল নাছিলে, কিন্তু বৰ্তমান ইমানখিনি জংঘল ইয়াতে হৈছে। তোমাৰ ঘৰটো ইয়াতে হয়। এটা কথা জানিবলৈকে বিচাৰিছোঁ, জুবিন দাই ইমান ঘন জংঘলৰ মাজেৰে আহি এই শিলাটোত কেনেকৈ গান লিখিছিলে? আগতে আপোনাৰ হাইৱে আপোনাৰ কাষতে আছে, আগতে মানে সেনেকুৱা নাছিলে, মানে আগতে মানে ধুনীয়া মানে একদম পুৰস্কাৰ বাবে এনেকুৱা আছিলে। এতিয়া বাৰু মানুহজনে নাহে বুলি এতিয়া অলপ ঘন জংঘল হৈছে, আগত কিন্তু সেনেকুৱা কিন্তু পৰিৱেশ নাছিলে, মানে ধুনীয়া আছিলে, খুব ধুনীয়া। মানে আজিৰ পৰা 12 বছৰ আগত ভাল ঠাই আছিলে, কিন্তু এতিয়া 12 বছৰ আগৰ কাহিনী তেতিয়া মানে চাফ চিকুণ আছিলে, কিন্তু এতিয়া লাহে লাহে মানে ইয়াত জংঘল হৈ গ'ল। বন্ধু জানে যে এই শিলাবৰষত তেখেতে আহি যে বহিব, সেইটো কোনে জানে? গতিকে কোনেও গম পোৱা নাছিলে যে এই শিলাটোতে আহি জুবিন দাই কম সময়ৰ বাবে জিৰণি ল'ব, কোনেও জনা নাছিলে, ভবাও নাছিলে। কিন্তু সেই আজি 12 বছৰ আগৰ যিটো কাহিনী আজি কিন্তু আহি আকৌ পুনৰ জীপাল হ'ল। আৰু সেই সময়ত জংঘল নাছিলে, কিন্তু এই সময়ত বৰ্তমান ঘন জংঘল। চিধাকৈ যদি চাবলৈকে যায় মাত্ৰ 20 মিটাৰ আগত সেয়া নেশ্যনেল হাইৱে। আপোনালোকে নিশ্চয় গাড়ীৰ শব্দ শুনি আছে, সেয়া ৰাষ্ট্ৰীয় ঘাইপথ, গাড়ীৰ শব্দ শুনি আছে। কিন্তু বৰ্তমান ঘন জংঘলৰ বাবে বহুত ভিতৰত সোমোৱা যেন অনুভৱ হয়। বেছি দূৰত নহয়, হাইৱেৰ পৰা বেছি দূৰত নহয়, মাত্ৰ ওচৰতে আছে। আৰু এই শিলাভাগৰ ওচৰতে সমাধি দিয়া হৈছে জুবিন দাক। এই শিলভাগৰ লগত যিডাল গছ দেখুওৱা হৈছিলে সেই গছডাল হ'ল এইডাল গছ। এই গছডাল দেখুৱাই লৈছোঁ আপোনালোকক, চাওক গছডাল কোনডাল আছিলে। জুবিন দাৰ সেই ফটোখনত থকা যিডাল গছ আছিলে এই গছডাল, এইডালে হ'ল সেইডাল গছ, যিডাল গছৰ তলত বহি জুবিন দাই এই শিলভাগৰ ওচৰতে গান লিখিছিলে। এতিয়া যদিহে স্থানীয় ৰাইজে ইচ্ছা প্ৰকাশ কৰে, যদিহে চৰকাৰে ইচ্ছা প্ৰকাশ কৰে, তেনেহ'লে এই ঠাইখিনিও সলনি কৰি দিবলৈকে পাৰে। কাৰণ ইয়াত যদিহে এটা মিউজিয়াম ঘৰ সঁচাকৈ সাজি দিয়া হয়, তেনেহ'লে কিন্তু মই ভাবোঁ, মই আশা কৰোঁ যে সেই যি সমাধিক্ষেত্ৰলৈকে
যিসমূহ গুণমুগ্ধ আছে যোৱাৰ উপৰিও কিন্তু এই শিলভাগো চাবলৈকে মানুহে আহিব ইয়ালৈকে। এইটোৱে শিল এটা জীৱন্ত হৈ তেতিয়া থাকিব যেতিয়ালৈকে ইয়াত যদি এটা মিউজিয়াম ঘৰ আমি সাজি দিওঁ। আৰু এটা ভাগ্য বুলি ক'ব লাগিব, যিগৰাকী ব্যক্তিৰ স্মৃতি সৌধ হিচাপে এই শিলভাগ ইয়াত ৰাখিছিলে তেখেতৰো ভাগ্যখন বহুতে ভাল বুলি ক'ব লাগিব। কাৰণ যিগৰাকী ব্যক্তিৰ বাবে জনসমুদ্ৰ হৈছিলে তেখেতৰ শেষ বিদায়ৰ সময়ত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত, গতিকে সেইগৰাকী ব্যক্তিয়ে কিন্তু এই শিলভাগতে আহি কবিতাৰ গান লিখি থৈ গৈছিলে 12 বছৰ আগতে। গতিকে যিগৰাকী ব্যক্তিৰ স্মৃতিত এই শিলভাগ ইয়াত ৰাখিছিলে আজি কিন্তু তেখেতো সজীৱ হৈ উঠিব সেই শিলভাগৰ সমান্তৰালকৈ, কাৰণ স্মৃতিসৌধ কাৰ্বি জনজাতীয় লোকসকলৰ যি স্মৃতিসৌধ আৰু যিগৰাকী ব্যক্তিৰ স্মৃতিত এই শিলভাগ ইয়াত ৰাখিছিল আৰু য'ত আহি জুবিন দাই ইয়াতে গান লিখিছিলে। গতিকে তেখেতৰো কিন্তু বৰ্তমান এতিয়া অকণমান হ'লেও তেখেতৰো নামটো এতিয়া লাহে লাহে যেন উজলি উঠিব, কাৰণ আমি নাজানিছিলোঁ তেওঁ কোন হয়, কিন্তু তেখেতৰ নাম হয়তো লাহে লাহে আমি জানিবলৈকে সক্ষম হ'ম। আৰু এইটোৱে হ'ল শিলভাগ। বন্ধুসকল, আপোনালোকে যিসমূহে ভাবে যে এবাৰ জুবিন দাৰ সেই স্থানলৈকে যাওঁ য'ত জুবিন দাই বহি গান লিখিছিলে, যিটো শিলাত বহি জুবিন দাই গান লিখিছিলে, এবাৰ সেই প্ৰান্তটো আমি পৰিদৰ্শন কৰিবলৈকে যাওঁ, এবাৰ সেই প্ৰান্তটো আমি উপভোগ কৰিবলৈকে যাওঁ। ক'তনো আছে সেই শিলাটো য'ত বহি গান লিখিছিল? আহিব এবাৰ এই প্ৰান্তলৈকে, সোণাপুৰ পাটৰকুছিলৈকে।